সেলুট জাতিৰ পিতা মহাত্মা গান্ধী আৰু সেলুট ভাৰতৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ বীৰাংগনা। গাইজ আজি মই ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে এটা ৰাইডৰ কাৰণে যাব ওলাই আহিছোঁ। আজি হৈছে ভাৰতবৰ্ষৰ ৭৭তম স্বাধীনতা দিৱস। সেইকাৰণে মোৰ চাইকেলত পুৰা জাতীয় পতাকা বান্ধি লৈছোঁ। এতিয়া মই ৰাইডৰ কাৰণে ওলাই দিছোঁ গাইজ। আজি হ'ব আনলিমিটেড চাইকেল ৰাইড। ক'লৈকে যাম ভাবা নাই, উত্তৰ ফালে যাব ওলাই আহিছোঁ। গতিকে গাইজ যাই থাকোঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু মোৰ চেনেলৰ সকলোবোৰ ভিউৱাৰ্ছক স্বাগতম জনাইছোঁ। আৰু ব্লগছ উইথ গগন ইউটিউব চেনেলৰ পৰা স্বাধীনতা দিৱসৰ ওলগ জনাইছোঁ। যাবা আমাৰ ফিল্ডত দৌৰা ল'ৰাকেইটাকো লগ ধৰিছিলোঁ, মানে আমাৰ পালোৱানকেইটাক, কিন্তু সিহঁতে যাব নোৱাৰে। দুই এটা যাব, বাইকত যাব। কিছুমানৰ আকৌ বাইক আছে, তেল ভৰোৱা পইচা নাই। কিছুমানৰ চাইকেল নাই, মোৰ লগত চাইকেলত যাবহে পাৰিবতো। আৰু কিছুমানৰ মানে গৰমত ধৰি যাব নোৱাৰে। গতিকে গাইজ মই একেলগে ওলাই আহিছোঁ। আৰু যিটো জেগাত যাম বুলি ভাবিছোঁ তাতে আজি তামাম মানুহ হ'ব। আৰু মই য'লৈকে যাম বুলি ভাবিছিলোঁ সেইটো ৰাস্তাতে থিয় হৈ আছোঁ। আৰু বহুত মানুহ যাই আছে গাইজ সেই জেগাটোলৈকে। মই চাইকেল লৈ আহি আছোঁ, কিন্তু এই গৰমত চাইকেলিং ৰাইড কৰা অলপ টান। কিন্তু গাইজ উপায় নাই। আৰু লগবিলাক আহিছে, লগবিলাক সিহঁতে বাইকেদি আহি ওচৰত থিয় হৈ এই আৰু আহি থাক গাইজ, ময়ো উপায় নাই, যাই থাকিব লাগিব। গতিকে সিহঁতো আগত গৈছে, সিহঁতক লগ পাম। গতিকে মই এতিয়া গাইজ লাহে লাহে যাই থাকোঁ। আৰু যিখিনি ঠাইত যাম বুলি ভাবিছোঁ মানে সেইখিনি ঠাইত বেছি নাই, আৰু অলপ সময় আছে। অলপ কুঁহিয়াৰৰ জুচ খাই আহি আছোঁ গাইজ, মানে আৰু 8 কিলোমিটাৰমান আছে। গতিকে যাই থাকোঁ গাইজ, নে কি কয়? The joy of the first steps of a child. It's the joy of your great grandmother's smile. অলপ আহি কিনে ৰখি দিছোঁ গাইজ, মানে বহুত ভাগৰ লাগছে। এতিয়া আপ হৈ আহি আছে এইটো সেইকাৰণে, আৰু ডেষ্টিনেশ্যন পাবা বেছি নাই। গতিকে আপোনালোকক একেবাৰে যাই কিনে লগ পাই আছোঁ। স্বাধীনতা দিৱস উপলক্ষে চাইকেলিং ৰাইডৰ আজি লাষ্ট ডেষ্টিনেশ্যন আছিল ভৈৰৱকুণ্ড পিকনিক স্পট। গতিকে গাইজ সেইখিনি আহি পালোঁ। এতিয়া মই দলংখনৰ ওপৰত আছোঁ। ইয়াৰ ভিতৰৰ বস্তুবিলাক আপোনালোকক এতিয়া দেখাম। গতিকে বলক গাইজ। এয়াই হৈছে ভৈৰৱকুণ্ড, এয়াই হৈছে প্ৰকৃতিৰ সৃষ্টি। এতিয়া মই মেইন নদীৰ পাৰত আছোঁ। এইটো নদী বুলি ক'লে ভুল নহয় গাইজ, নদীৰ নিচিনাকৈ যাই থকাটো একদম গোটাই শিল। মই যোৱা ভিডিঅ'ত কৈছোঁৱে উত্তৰৰ দিশে যিমানে আহা সিমানে শিলৰে পিকনিক স্পট পাবা। গতিকে এতিয়া অলপ গা পা ধুওঁ দেই গাইজ। আজি যোৱাটো দাউজেঙত যাওঁতেতো গা ধোৱা নহ'লে, এইবাৰ গাটো ধুই ল'ম। চাইকেল লৈ আহিলোঁ, এটা ভাল চাইকেলৰ কোনো টিকেট নাই, জিংকে টিংকে সোমাই দিব পাৰি। সেইকাৰণে মই চাইকেলখনত আগত থৈ দিছোঁ। আকৌ এইবাৰ চাইকেলখন লৈ বেলেগ চাইডে যাম। লাষ্টত গাটো ধুম। আৰু উলমা দলং এখনো আছে, পাৰ যদি এইখনো দেখাম। চাগে তামাম মানুহ। আৰু আজি 15 আগষ্ট বুলি অফিচ চফিচবিলাক বন্ধ নাই কাৰণে চবে পাৰ্টি কৰিব, পিকনিক খাবা আহি গৈছে। আৰু মোৰ লগ কেইটামানো আহিছে, সিহঁতক বিচাৰি আছোঁ, বিচাৰি পোৱা নাই গাইজ। এতিয়া অলপ বিচাৰি আছোঁ মই। ঠাইখিনি আছে ওদালগুৰি ডিষ্ট্ৰিক্টত। আৰু এতিয়া গা ধুব লাগে, তললৈকে নামি আহিছোঁ। বহুত বাৰ বিচাৰি দুটা লগ পাইছোঁ গাইজ। এতিয়া গা ধুব লাগে, পূৰা ড্ৰেছ চেছ চলাই লওঁ, একদম পূৰা ড্ৰেছ চেছ চলাই ল'লোঁ। এতিয়া পানীত যাম, মানে গা ধুই আহোঁ। চাই থাকক গাইজ। গা ধুলো আৰু বিৰাট ধাৰ গাইছ আৰু ঠাণ্ডা অলপ পানীটো সেইকাৰণে বেছি পৰ নামি থকা নাই জ্বৰত ভাবাইতো গতিকে গা পা ধোৱা হ'ল এতিয়া
আকৌ ড্ৰেছ পাতি কৰিলোঁ এতিয়া আৰু অলপমান জাগা আছে এইখিনি দেখাই থৈ গাইছ ওলাই দিম কাৰণ ইফালে সন্ধিয়া হ'ব সেইকাৰণে অলপ সোনকালকৈ ওলাই দিম We came a long way, but we ain't slowing down. We got a strong pace, no we ain't losing ground. We won't give up and we won't turn around. No. পাহাৰ অঞ্চলত আহিছোঁতো মানে কেতিয়া বৰষুণ আহে একো নিৰ্ধাৰিত নাই যেতিয়া তেতিয়া বৰষুণটো আহি যায় অলপমান আগত ৰ'দ দি আছিল এতিয়া বৰষুণ আৰু বৰ বেয়া টাইমত বৰষুণ দিলা গাইছ মই এতিয়া যাব ওলাইছোঁ ঘৰত যাৱাৰ সময়তে বৰষুণ দি দিছে আৰু মই এতিয়া আছোঁ অৰুণাচল যাৱাৰ ৰাস্তাটোত আৰু এখন ফুচকাৰ দোকান পাইছোঁ তাতে সোমাই দিছোঁ গাইছ নহ'লে গোটাই ভিজোৱা লাগবতো সেইকাৰণে তাত আহি অলপ ৰৈছোঁ মানে ফাইনেলি বৰষুণ কমিল এতিয়া চাইকেল লৈ ঘৰলৈকে যাই থাকোঁতে আৰু এটা বস্তু দেখা পালোঁ মানে এখন ৰিজৰ্ট লগত আছে চুইমিং পুল তাত সোমাই দিলোঁ গাইছ আৰু ইয়াতো তামাম মানুহ আৰু কিছুমানে নদীত গা ধুবা ভয় কাৰণে চুইমিং পুলত গা ধুবা আহিছে আমি আৰু গাঁৱৰ মানুহ গাইছ আমি নদী চদী কোনো ভয় নাই ডাইৰেক্ট যাওঁ ডাইৰেক্ট ধো কিন্তু ঠাণ্ডা আৰু পানী লগা বেমাৰৰ কাৰণে অলপ সোনকালকৈ উঠি আহিছোঁ আৰু ইফালে চাওক তামাম মানুহ আজি গাইছ আৰু বাচ্চা চলিৰ কাৰণে এখন স্পেচিয়েল বাচ্চাবিলাকৰ কাৰণে ভাল ভাল বস্তু কিছুমান আছেই আৰু টিকেট গা ধুলে টিকেট লাগে নেকি সেইটো বিশেষ নাজানো কাৰণ মই ইয়াতেতো গা ধোৱা নাই আমি ফ্ৰী জেগাত গা ধুইছোঁ গতিকে গাইছ চাওক একদম তামাম জেগা আৰু এটা বস্তু আছে মই দেখাম আৰু ইয়াতে হাতী গড় সেনেকুৱা ধুলেনি সেনেকুৱা বস্তু ৰাখি থৈ দিছে সৰু চলিবিলাকে খেলিবৰ কাৰণে গতিকে আৰু এটা বস্তু আছে এইটো চাওক সেইটোৱে হ'ল এইটো বস্তু যাৰ নাম হৈছে ডাইনাছৰ মানে এইটো কাৰেণ্টত দিলে আটা পাৰে আৰু লাইটিঙৰ ব্যৱস্থা আছে কিন্তু এতিয়া কাৰেণ্ট দিয়া নাই কাৰণে কোনো চাউণ্ড দিয়া নাই গতিকে এইটো হৈছে ডাইনাছৰ আৰু এইবিলাক দেখিছা নাই বাচ্চাবিলাকে গা ধুই আছে কিছু সাঁতুৰিব নাজানে না বহুত টাউন এৰিয়াৰ বাচ্চাবিলাক আহিছে মানুহবিলাক আহিছে গতিকে আৰু সিহঁতে ইয়াতে গা ধুইছে গতিকে গাইছ চাওক এইবিলাক চুইমিং পুল আজিলৈকে কিন্তু মই গাইছ চুইমিং পুলত গা ধুই পোৱা নাই দেই আমি নদী আৰু খালতে চাপিয়ে মৰি থাকোঁ দিনটো কোনোবা আহিলে এটা চাব লগা বস্তু হৈছে ওলমা দলং তাক বিচাৰি আছিলোঁ কিন্তু নাপালোঁ এতিয়া আৰু বিচাৰি থকা সময়ো নাই কাৰণ ইফালে টাইম বহুত হ'ল 4:30-5টামান বাজিলে গতিকে গাইছ ঘৰলৈকে যাব লাগে ওলাই দিওঁ জুম কৰি আজি দেখাইছোঁ দলংখন সেইখন ওলমা দলং বুলি ভাবিছিলোঁ কিন্তু এইখন নহয় বোলে এইখন কিবা আৰ্মিৰ কাৰণে অহা যোৱা কেম্পবিলাক আছে ইফালে যাব এলাও নাই কাৰণে গুচি আহিলোঁ আৰু মই ভৈৰৱকুণ্ড ওদালগুৰি জিলা লাজ বুলি ক'লেও ভুল নহবই কাৰণ আৰু ইফালে গ'লে ভূটান বৰ্ডাৰ বা অৰুণাচল বৰ্ডাৰ পায় গতিকে লাজ বৰ্ডাৰৰ পৰা আজি ঘূৰি আহিলোঁ গতিকে যাই থাকোঁ গাইছ মই যিটো দেখা পাইছোঁ সেইটোহে কৈছোঁ দেই মানে মই য'ত আজি ফুৰিব গৈছিলোঁ তাতে বহুত চলিয়ে মানে মাল খাইছে খোৱাৰ ফলত এতিয়া ঘৰলৈকে আহি আছে আহোঁতে বমি চমি কৰি আহি আছে আৰু বহুত অন্তৰৰ পৰা মানুহবিলাক আহিলে তাৰমানে অলপ বেছিকৈ খাই দিলে নিচাটো সোনকালকৈ ধৰেইতো সেইকাৰণে অলপ অসুবিধা হয় গতিকে যিমানখিনি হজম কৰিব পাৰে সিমানখিনি খাওক মোৰো যাতে একো নহওক তাৰে কামনা কৰিছোঁ আৰু গাইছ মই এইবিলাকৰ পৰা বহুত অন্তৰত থকা বুলি ক'লে ভুল নহয় আজিলৈকে মুখত দি নাই পাই নাইতো গতিকে আৰু এতিয়া যাই থাকোঁ আজি ৰাইডটো আহাই যাৱাই 80-85 কিলোমিটাৰৰ ভিতৰত হ'ব আৰু এতিয়া ভ্লগছো সামৰিম ৰাইডো সামৰিম গতিকে গাইছ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ এৰিছোঁ বাই বাই